আসসালামু আলাইকুম মোৰ প্ৰিয় বন্ধুসকল ভোগালী বিহুৰ শুভেচ্ছা জনালো মোৰ চেনেলখন আলি ফাৰ্ম ডিং চেনেলৰ পৰা আজি মই আপোনাক দেখুৱাম যেন খাকি কেম্বেল হাঁহৰ পোৱালি এদিনৰ পোৱালি কি খাদ্য দিব লাগে আৰু কেনেকৈ বোৰ্ডিং কৰিব লাগে মই ইয়াত 50খন খাকি কেম্বেল হাঁহৰ পোৱালি আছে মই এতিয়া হিয়তৰ দুদিন মান বয়স হৈছে ইনকিউবেটৰৰ ভিতৰৰ পৰা ওলোৱা মই হিয়তক মই ৰাতিপুৱা উঠি পিনি মুড়ি যেটো কয় খৈ বুলি বা মুড়ি বুলি কয় এটো মই পানীত ধুনিয়াকৈ এনেকৈ তিয়াই লও তিয়াই পিনি 20 মিনিট মান ৰাখিম আৰু ধুনিয়াকৈ তিয়াই পিনি পানীৰ লগত মিহলাই তাৰ পিছত মই 20 মিনিট মান ৰাখি তাৰ পিছত মই পোৱালিক খাবলৈ দিও আৰু যেতিয়া বোৰ্ডিংটো কৰিছো ধুনিয়াকৈ চাৰিওফালে টিন দি ভেৰ দি পিনি মাজত এটা বল দি দিছো আৰু যত পোৱালি থাকিব তাত মই খেৰ লগাই দিছো আপোনালোকে চাব ভিডিওত মই দি দিম ধুনিয়াকৈ বোৰ্ডিংখন কৰিছো আৰু যেটো এদিনৰ পোৱালি মই আপোনালোকে মুড়ি নহলে চিৰা বিজাই খুৱাব দুদিন মান খুৱালে মানে প্ৰথম দিনা মানে মুড়ি বা চিৰা দুইটাই দিব লাগে মই এতিয়া মুড়ি দিছো মই দুদিন খুৱাও আৰু মুড়ি তাৰ পিছত অকমান চিৰা দি দিম তাৰ পিছত যেটো প্ৰিষ্টেটাৰ দানা হয় মই হেতু হিয়তক খাবলৈ মই দিম মুড়িখন ধুনিয়াকৈ পানীৰ লগত মিহলাই যেতিয়া ধুনিয়াকৈ ভিজি যাব তেতিয়া আপোনালোকে খাবলৈ দিব ডাৰ থাকিলে নিদিব কাৰণ কেকমান সৰু পোৱালি এনেকৈ ডিংগিত বাজি গলে আৰু মৰি থাকিবলৈ চান্স থাকে আৰু বোৰ্ডিং ব্যৱস্থাটো আপোনালোকে ধুনিয়াকৈ কৰিব বোৰ্ডিংতে পোৱালি বেছিকৈ মৰে দুদিন বা তিনিদিন আপোনালোকে ভালকৈ চাব কেনেকুৱা অৱস্থাত আছে আৰু পানীৰ পাত্ৰ এটো মই এটো মানে বটল কাটি পিনি কিয় দিছো যে হিয়তে মানে পানী মানে কৈ ডিংকাৰত দিলে বেছি নষ্ট কৰে হিয়তৰ গা ভিজি তিতি যায় গা তিতি গলে কি হয় পোৱালিটো মৰাৰ চান্স বেছি থাকে আৰু বোৰ্ডিংত আপোনালোকে 15 দিন ৰাখিব এতিয়া আৰু কি এতিয়া ঠাণ্ডা দিন আৰু গৰমৰ দিনত 10 দিন ৰাখিলে হল বোৰ্ডিংত এতিয়া চাওক মই যেটো মুড়ি হিয়তৰ কাৰণে মই পানীত ভিজাই থৈছিলো হেতু মই দিছো কেনেকৈ খাই আছে পোৱালি কিটা মোৰ পোৱালিতে ধুনিয়া আছে ইনকিউবেটৰ ওলোৱা দুদিন মান হল মই এটো মুড়ি দিছো ধুনিয়াকৈ খাই আছে পোৱালি কিটা আৰু আপোনালোকে চাব ধুনিয়া পানী পৰিষ্কাৰ পানীত যেটো মুড়ি মই দিছো ধুনিয়া পানীত আপোনালোকে ভিজাই থব তেনেহলে বেছি ভাল ধুনিয়া পানীত যিকিনো কাম আপোনাৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰিব লাগে বেমাৰ আজাৰ বহুত কম হয় আৰু ধুনিয়াকৈ চাব বোৰ্ডিং ব্যৱস্থাটো যেটো এটা বাল্ব মই দি দিছো আপোনালোকে দেখিছে এটো যেটো 90 ডিগ্ৰী উত্তাপ হেতু আপোনালোকে দি ৰাখিব হগনাই সৰু পোৱালি ক্ষেত্ৰত আৰু ধুনিয়াকৈ সাফ চিকুণ কৰি জাগাখন ৰাখিব এটো খেৰ যেটো দিছো মই এটো খেৰ মান এদিন বা দুদিনৰ পিছত আপোনালোকে উল্টাই বদলাই দিব বেলেগ এটা খেৰ দিব এটো মানে ৰদত ধুনিয়াকৈ লাৰি দিব আৰু ইয়াত লেতেৰা কৰি পেলাই দুদিনৰ পিছত হিয়তে পায়খানা কৰি হিয়তে পানী চানি দিও যেটো ডিংকাৰত দিছিলো বেছি ডাঙৰ ডিংকাৰত পানী দিলে কি হয় পানী ইয়াত পেলাই দিয়ে এটা গোন্ধৰ সৃষ্টি হয় তাৰ পৰা বাইৰে সৃষ্টি হৈ পিনি হাঁহ এনেকৈ ৰোগত আক্ৰান্ত হ'ব পাৰে আপোনালোকে মোৰ নিচিনা বটলখন কাটি পিনি পানী দিব আৰু পানী এনেকৈ দিলে মানে হাঁহৰ মুখখনেই ভিতৰত যাব পাৰে এনেকৈ গুটেই গা ভিতৰত যাব নোৱাৰে এই কাৰণে গাখন বিজি না যায় তেতিয়া আৰু খালি পানীখনেই অকমান খাব পাৰে হিয়তে এনেকৈ দি দিব গাখন ভিজিবলৈ নিদিব 15 দিন কাৰণ এতিয়া সৰু পোৱালি ইয়াৰ বোৰ্ডিংৰ পৰা মানে 15 দিন বাহিৰত ওলোৱা নিহেত এনেকৈ ৰাখিলে ধুনিয়াকৈ পৰিষ্কাৰ কৰি হাঁহ কেটা এটাও বেমাৰত আক্ৰান্ত হৈ মৰি যোৱাৰ কোনো চান্সই নাথাকে আৰু মোৰ আৰু বেলেগ ভিডিও আছে প্ৰথম দিনৰ পৰা কেনেকৈ ৰাখিব লাগে কেনেকৈ দানা পানী দিব লাগে কি খাদ্য দিব লাগে হেতু মই বেলেগ ভিডিওত মই দি দিছো আপুনি মোৰ চেনেলখন আলি ফাৰ্ম ডিং চেনেলখন আপোনালোকে সাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক মই 3 দিন 4 দিন পিছত মই এটা ভিডিও আপডেট দি থাকো মোৰ ইউটিউব চেনেলত আপোনালোকে সোণালী মুৰ্গী ফাৰ্ম
প্ৰথম অৱস্থাৰ পৰা কেনেকৈ পালন কৰিব লাগে হাঁহৰ ফাৰ্ম লোকেল পাতিহাঁহ খাকী কেম্বেল হোৱাইট পেকিং গোটেইখিনি আপোনালোকে পৰামৰ্শ পাই যাব আপোনাৰ এনেকৈ কৰিলে বহুত সফল হ'ব পাৰে আৰু মই কিমান কণী দি আছে মোৰ হাঁহ এতিয়া খাকী কেম্বেল এইটো মই আপোনালোকক ভিডিঅ' দেখুৱাইছোঁ আপোনালোকে মোৰ চেনেলখন ধুনীয়াকৈ চাব বেয়া নাপাব প্ৰথমৰ পৰা লাষ্টলৈকে ভিডিঅ'কেইটা চাব আপোনালোকে বেছি পোৱালি আনিলে বেছি বল লগাই দিব মানে আপোনাৰ বডিংটো বেছি পোৱালি থাকিলে বডিংটো দুটা বা তিনিটা কৰিব কাৰণ এটা মই যেটো বডিং কৰিছোঁ 50টা হাঁহ আছে আপোনাৰ ইয়াখানে দুটা কৰিব দুটা বল লগাই দিব মানে একেলগত নথব একেলগত থলে বেমাৰখন সঘনাই হৈ যাব পাৰে একেলগত নথব বেলেগ বেলেগ ঠাইত থব 50 কৰি আৰু মই যেটো বটলটো কাটি পিনি পানী দিছো আৰু কিমান ধুনীয়া খাইছিল এনেকৈ বটল কাটি পিনি পানী দি দিব আৰু যেটো এদিনৰ যেটো দুদিনৰ পোৱালিৰ কাৰণে মুড়ি আৰু চিৰা ভিজাই পিনি দিব ধুনীয়াকৈ আৰু যেতিয়া 3-4 দিন 5 দিন 6 দিন হৈ যাব তেতিয়া যেটো পিষ্টাটাৰ দানা হয় ব্ৰইলাৰ পিষ্টাটাৰ দানা এটো আপোনালোকে কি কৰিব অকমান পানী লৈ পিনি পানীৰ লগত মিহলাই সিহঁতক খাবলৈ দি দিব আৰু পানীখন যেতিয়া খাবলৈ দিব তেতিয়াখন ওচৰতে ৰাখিব সিহঁতক খাবলৈ যেতিয়া খোৱাটো হৈ গল পানীখন ইয়াৰ পৰা লৈ গুচি যাব তাতে থৈ নিদিব থৈ দিলে কি ঘাঁহখন একদম বিজি পিনি একদম ঘাঁহটো মানে জাগাটো একদম লেতেৰা কৰি পেলাব সেইকাৰণে আপোনালোক কৈছো ধুনীয়াকৈ হাঁহ পালন কৰিলে ধুনীয়াকৈ চাফ চিকুণ কৰি জাগাখন চাই পিনি হাঁহটো কেনেকুৱা অৱস্থাত আছে এনেকুৱা কৰি ধুনীয়াকৈ থাকিলে বহুত ভাল হাঁহখন বেমাৰত নহয় আৰু যেটো বেমাৰ হ'ব পাৰে মই আগতে হাঁহৰ ভিডিঅ' মই দিছো কি ঔষধ পাতি খুৱাব লাগে সিহঁতক মোৰ ইউটিউবত মই এইকেইটা বিষয় মই দি দিছো আপোনালোকে মোৰ ইউটিউবটো ধুনীয়াকৈ চাব কি ঔষধ পাতি ব্যৱহাৰ কৰিব লাগে মই দি দিছো তেনেহলে আপোনালোকে বহুত সফল হ'ব পাৰে কামাৰ কৰি আৰু মোৰ চেনেলখন সাবস্ক্ৰাইব কৰি ৰাখিব আৰু মই প্ৰত্যেক দিনা যেটো ভিডিঅ' আপডেট দি থাকো সেইটো ভালকৈ চাব আৰু যদি খামাৰ কৰে মোৰ লগত মোৰ স্ক্ৰীনত নম্বৰত দি আছে বেলেগ ভিডিঅ' মোৰ লগত যোগাযোগ কৰিব পাৰে আপোনালোকে তেনেহলে আজি মই ভিডিঅ'টো সামৰিলো জয় অসম ধন্যবাদ